পিছে এটা কথা যিটো তুমি শ্ৰীমতীৰ কথা কৈছাই মানে এইটো হৈছিল কেনেকৈ ষ্টাৰ্টটো তেতিয়া মানে মই এটা কোম্পানীত কাম কৰি আছিলোঁ চাটাপৰে কোম্পানীত কি কয় জেলেবি ষ্টিল আচ্ছা আচ্ছা চিপছ সেনেকুৱা কুৰকুৰি বনাইছিল তাতে তাতে আৰু মানে কাম কৰি থাকোঁতে এজনী মানে ছোৱালী ভাল পাইছিলোঁ হা বেলেগ ছোৱালী অঁ ঘৰত যায় তাৰপিছত কথাটো কোৱাচোন মানে ফোনত বেছি মানে ৱেইটিং হৈ থাকে বেলেগৰ লগত কথা পাতি থাকে সেনেকুৱা নিচিনা আৰু পাছত মই ফোন মাৰোঁ তুমি কাৰ লগত ইমান ৱেইটিং থাকা মানে মোৰ মামাই ফোন মাৰিছিল মই গধূলি যেইদিনে ফোন মাৰোঁ সেইদিনে কয় কাক ফোন মাৰি আছিলোঁ বুলি কওঁ মামাৰ লগত সদায় ফোনত কথা পাতি থাকি নেকি মামী একেলগে কথা পাতে মই মানে তাৰপাছত ইমান চিৰিয়াছলি লোৱা নাছিলোঁ আৰু তাক যি কৰা কৰি থাক মই আছোঁ দেচোন দে সেনেকৈ আছিলোঁ তাৰপাছত মই মোৰ মানে সেই ছোৱালীজনীক ভাল পোৱা কথা আমাৰ মায়ৰ বইনা যাক মই মাহী ক'ব আৰু সি মানে গম পায় তাৰপিছত সি মোক মাতিছে একদিন তাহাঁতৰ গাঁৱত আমাৰ মানে চেৰিমতীহঁতৰ গাঁৱত মই এনেকৈ কৈছোঁ ডাইৰেক্ট তাক মানে তাক মাহী আৰু মোক কি কয় চেৰিমতীহঁতৰ মোক মানে চাইডত বহাই লৈছে আৰু এনেকৈ সেইফালে সি এখন মই এনেকৈ এখন চকীত বহি আছোঁ তাৰপিছত মই ক'লোঁ আৰু মোৰ কিন্তু এটা আপি ভাল পোৱা আছে কিন্তু ইমান সেই নাই আৰু মানে সি অলপমান বেলেগ লাইনত দেখি যোৱাৰ চেষ্টা কৰি আছে গতিকে তুমি যদি মোক ভাল পোৱা মই কিন্তু তোমাৰ ফালে আহিম আৰু সেনেকৈ কৈছোঁ সেইদিনাখনে ৰাতি বহুত কথা চথা পাতিলোঁ পিছদিনা মই আহিলোঁ ঘৰত তাৰপিছত সেনেকৈতো আমি ডিউটি থাকোঁ যেনিবা ইয়াৰ লগতে ইফালে আৰু ইফালে কথা পাতি থাকা ইফালৰ লগতে লাগি থাকি আৰু খুব লাগি থকা খাই সেনেকুৱা দুইফালেও আৰু তাৰপিছত মানুহ মানে ক'ব ই চেনি আছিল নমস্কাৰ ৱেলকাম টু ৰিয়েল আড্ডা মই কৌস্তৱ চৌধুৰী আজি মোৰ লগত উপস্থিত আছে ওৱান অফ দ্য ফেমাছ ব্লগাৰ স্পেচিয়েলি আমাৰ দক্ষিণ কামৰূপৰ মানে প্ৰত্যেকজন মানুহে চিনি পোৱা ব্লগাৰ আৰু তেখেত হৈছে হৰিশ ৰাভা হৰিশ বহুত বহুত ধন্যবাদ তোমাক আজিৰ আমাৰ পডকাষ্টত উপস্থিত হোৱাৰ কাৰণে হৰিশৰ মানে ষ্টৰিবিলাক কথাবিলাক বহুত বেলেগ দেই আপোনালোকে তাৰ যদি ভিডিঅ'বিলাক চাইছে আপোনালোকে গমেই পায় মানে তেনেকুৱা তাৰ কথাৰ ষ্টাইলবিলাক কেনেকুৱা মানে বহুত ভাল লাগে আৰু গোটেই চবেই মানুহখিনিয়ে বহুত মৰম দিছে তেখেতক সেইকাৰণে মোৰ প্ৰথম প্ৰশ্ন হৰিশ তোমাৰ এটা মই ব্লগ পাইছিলোঁ তোমাৰ কেইদিনমান আগৰ ব্লগ এটা পাইছিলোঁ মানে তাতে তুমি তোমাৰ মানে শহুৰৰ ঘৰত কিবা কঠীয়া তোলাৰ কথাটো কৈছিলা কঠীয়া তোলোৱা মানে ষ্টৰিটো কোৱাচোন মানে কেনেকুৱা কি হৈছিল মানে শহুৰৰ ঘৰত মানে সেই আৰু শহুৰৰ ঘৰত নহয় একচুৱেলি আমাৰ গাঁৱৰে ফ্ৰেণ্ডৰ ঘৰতে হয় মানে আমাৰ মানে এইখিনিত আগতেহে আছিল মানে হাউৰি বুলি কৈ দিয়ে আমাৰ গাঁৱলীয়া ভাষাত হাউৰি মানে ধৰি লওক চিষ্টেমটো এনেকুৱা ধৰি লওক আপোনাক কাম কৰিব মাতিল আৰু দিনটো কাম কৰাল আপোনাক পইচা নিদিয়ে মানে গধূলি খানাটো ধুনীয়াকৈ দিব আৰু আপুনি সেইটোকো খাব পাৰে আৰু ধুনীয়াকৈ মানে কোনটো মানে লোকেলটো লোকেল যি খায় আৰু পুৰা দিয়ে আৰু নাই এটা মেইন কথাটো মই কোনটো কওঁ এতিয়া ধৰক এইটো চলে এতিয়া গাঁওবিলাকত মানে আমাৰ গাঁওবিলাকত স্পেচিয়েলি অকল হৰিশৰ বুলি নহয় মেক্সিমাম আমাৰ ইফালৰ নহয় প্ৰায় মেক্সিমাম গাঁৱতে এইটো চলে যে ধৰক গাঁৱৰ গোটেইখিনি মানুহে মানে কোনোবাৰ ঘৰত যদি কিবা এখন কাজ থাকে বিয়া সভা যি আৰু ধৰক তাতে মানে গোটেই ৰাইজৰ মানুহখিনিয়ে পইচাটো নলয়ে মানে কাম কৰিব যায় কাম চাম কৰি দিয়ে হয়নে চানি টানিৰ ক্ষেত্ৰত গোটেইখিনি কাম কৰি দিয়ে আৰু এইটো আমাৰ মানে গাঁৱত পৰম্পৰা হিচাপত মানে চলি আহিছে আৰু হাউৰিটো এনেকুৱা টাইপতে কিবা সেনেকুৱা নিচিনা মানে ধৰি লওক ব্যক্তিগত অলপ চলপ কাম থাকিলে মাতিলে চলো অকলেও কৰিব নোৱাৰে কাম সিহঁতক 2-4জনৰ সহায়ৰ দৰকাৰ হয় আৰু তেনেকুৱা ক্ষেত্ৰত মাতে আৰু বোলো আমাৰ ঘৰত আজি হাউৰি খাওঁ যে সেই চিষ্টেমত আৰু সি আৰু যি খুৱাই আৰু গধূলি মাছ মাংস ভাত বাকী কিবা কিবি থাকে আৰু এনেকুৱা নিচিনা এইটো হাউৰি আৰু মানে প্ৰায় এইবিলাক মানে এই বস্তুটো নোহোৱা হৈ যায় আছে তাৰমানে আৰু এনেকুৱা নিচিনা এইটো চিন্তাৰ কথা দেই কাৰণ সঁচাকৈ ক'ব লাগিলে এইবিলাক পৰম্পৰা এইটো আমাৰ মানে সঁচাকৈ ক'ব লাগিলে আমাৰ যুৱ প্ৰজন্মৰ এইটো আমাৰ মানে গাঁওবিলাকত এইটো আছে এইটো পৰম্পৰা আৰু স্পেচিয়েলি আমি মানে আপোনাৰ এতিয়া ধৰক আগৰ মানে যিখিনি ছিনিয়ৰ মানুহখিনি আছিলে তাহাঁতে আমাৰ এই বস্তুটো চলাই গৈছিল মানে এইটো চলাই তাহাঁতৰ নিজৰ মানে পৰম্পৰাটো সিহঁতে চলাইছে ভালকৈ এতিয়া দায়িত্ব কিন্তু আমাৰ আৰু এইবিলাক সঁচাকৈ শুনি মানে কেনেকুৱা চাওকচোন গোটেইবিলাক গাঁৱৰ আমি গোটেইবিলাক যিমান ল'ৰা আছোঁ এখন গাঁৱত 30-40টা ল'ৰা আছোঁ গোটেইবিলাক কোনোবাৰ ঘৰত বোলে কিবা এটা হৈছে গোটেইবিলাক যাই কাম কৰি আছোঁ মানে এটা মানে বঢ়িয়া ভাল লগা বস্তু মানে এটা ভাল লগা পৰম্পৰা টাইপ আৰু এইটো কথা বাকী তোমাক মই প্ৰথম প্ৰশ্নটো বাৰু গ'লে এবাৰ নেক্সট মানে এটা মই তাৰ মানে যিহেতু হৰিশ বহুত ভাল এজন ব্লগাৰ স্পেচিয়েলি কমেডি ব্লগাৰ দেই মানে তাৰ মানে সি যদিও মানে কথাবিলাক কৈ থাকে মানে এটা মানে হাস্যকৰ ৰস এটা আছে তাৰ ব্লগবিলাকত তো সেইকাৰণে তোমালৈ মানে প্ৰথম প্ৰশ্নটো হ'ল মোৰ তুমি ব্লগাৰ কিয় আৰু কেনেকৈ মানে হৈছা মানে হ'লা কেনেকৈ
ব্লগাৰ কিয় হ'লো বাকী একচুৱেলি ব্লগটো প্ৰথমতে মই আৰম্ভ কৰা নাছিলোঁ এনেই কিছুমান কমেডি ভিডিঅ' বনাইছিলোঁ আৰু তেনে হিৰিহঁতে বনাই আৰিয়ান কেলভিনহঁতে প্ৰথম যেনেকুৱা ভিডিঅ' বনাইছিল আচ্ছা সেনেকুৱা টাইপৰ ভিডিঅ' বনাইছিলোঁ তাৰপাছত সেইখিনি সময়ত মানে মোৰ হেৰি আৰু মানে এডিটিং ভালকৈ নাজানো এতিয়া কণ্টেণ্ট বনাব লগা হ'লে এডিটিংটো মেইন সেনেকুৱা ভিডিঅ'ৰ ক্ষেত্ৰত তাৰপাছত সেনেকৈ আৰু বনাইছিলোঁ আৰু মোটামুটি 1 মাহমান সেনেকৈ বনাইছিলোঁ তাৰপাছত সেইটোত ছাকচেছ নহ'লোঁ তাৰপাছত ভাবিলোঁ মানে এইটোত নহ'ব বেলেগ কিবা বনাব যায় নেকি সেনেকৈ ভাবিলোঁ তাৰপাছত চালোঁ বহুত এনেকুৱা কিছুমান মানে মিনি ব্লগাৰ বহুত দেখা পালোঁ ধৰি লওক আমাৰ বাহিৰত মানে এইফালে হাৰিয়ানা ছাইডৰ কেইটামান মিনি ব্লগাৰ দেখা পালোঁ সিহঁতে বনাই তাৰমানে তাহাঁতক দেখা পাই চেষ্টা কৰিলোঁ ময়ো যদি বনাব পাৰোঁ তাৰপিছত মই ট্ৰাই কৰিলোঁ আৰু মোটামুটি পূৰা 6 মাহমান বনাই আছোঁ কিন্তু ভিডিঅ' ভাইৰেল হোৱা নাই দেই তথাপিও হাৰ মানা নাই আৰু মানে ভাবিছোঁ কি একদিন নহয় একদিন ভিডিঅ' ভাইৰেল হ'ব আৰু ভিডিঅ' ভাইৰেল হ'ব বুলি হ'লেও বনোৱা নাছিলোঁ জাষ্ট মানে যেতিয়া বয়স বাঢ়ি যাব বয়সৰ বাঢ়ি যোৱাৰ পাছত চাম আৰু ভিডিঅ'বিলাক ডেকা কালত এইটো কৰিছিলোঁ সেইটো কৰিছিলোঁ তাৰমানে কি মেমৰি নেকি এইবিলাক মেমৰি মানে ছেভ কৰি আছে নেকি এইবিলাক পিছত চাবৰ কাৰণে সেনেকুৱা নিচিনা ক্ষেত্ৰতে বনাইছিলোঁ পাছত সেনেকৈ বনাওঁতে তাৰমানে একদিন ছয়গাঁৱত জানে মই এতিয়া বিয়াৰ ডেক'ৰেশ্যনৰ কাম কৰোঁ ছিজনত তাৰপিছত তাতে মানে কাম কৰি আছিলোঁ তাৰপিছত এটা ব্লগ বনালোঁ তাতে মানে সেই চাইনেৰ ওপৰত শিকিছোঁ আৰু তাৰপিছত কেমেৰাটো ওলাই পেলাই মানে ব্লগ শ্বুট কৰিছোঁ তাৰপিছত সেই ভিডিঅ'টো আপলোড কৰিছোঁ আপলোড কৰাৰ পাছত পিছদিনা মানে মোবাইলটো চোৱা নাই আৰু মানে তাৰ পিছদিনা চাইছোঁ আপলোড কৰাৰ পাছত পিছদিনা চাইছোঁ মানে পুৰা ভাল মানে ভিউজ গেছে আৰু ভাইৰেল পুৰা মানে 1.5 লাখ মান গেছে আৰু ভাল লাগি গ'ল মানে বহুত 1.5 লাখ ন প্ৰথম ফাৰ্ষ্ট ভিডিঅ' 1.5 লাখ মন চন শান্তি ভাল লাগছে তাৰপাছত আৰু সেনেকৈ ষ্টাৰ্ট কৰোঁ সেই ভিডিঅ'টোৰ পৰা এনেকৈ গৈ মানে তাৰপিছত আৰু এটা মানে আমাৰ চিৰিমতি বুলি কওঁ দেই আমাৰ কইনা আমাৰ একচুৱেলি মই এইটো প্ৰশ্ন সুধিম কিন্তু এইটো মই ভিডিঅ' চাইছোঁ ন এইটো কথা মই সুধিম ৰাইজ গম পাব লাহে লাহে মানে তাৰ লগত আমাৰ পিছফালে এই যে আমি যে আমাৰ এইফালে যে কয় আমিলা আমিলা পকা চিনি পাওঁ সেইটো কাট পাইছিলোঁ আমাৰ বাৰীৰ পিছফালে তাৰপাছত সেই ভিডিঅ'টো মানে ভাইৰেল হ'ল আৰু মানে 1 মিলিয়নৰ ওচৰত গৈ পাইছিল তাৰ পৰা সেনেকৈ এতিয়া এই পৰ্যায় আহি পাইছোঁ আৰু জাৰ্ণিটো মানে ইণ্টাৰেষ্টিং তোমাৰ বাকী তুমি এতিয়া কৈছিলা তুমি কিবা কাম মানে চানি মানে বিয়াৰ পেণ্ডেলৰ এইটো কাম নেকি বিয়াৰ সেনেকৈ ডেক'ৰেশ্যনৰ কাম কৰোঁ মানে বিয়াৰ পেণ্ডেলে আৰু সেয়ে আৰু কাপোৰ চাপোৰ কিবা কিবি মানে বিয়াৰ আৰু সকলোবিলাক ক'ব পাৰি আৰু সেনেকৈ নিচিনা আচ্ছা সেই কামটো কৰোঁ বাকী আৰু এইগিলা লাগি আছোঁ আৰু ভিডিঅ' মানুহগিলা মৰম দিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আগলৈকে এনেকৈ ছাপৰ্ট কৰি যাব আৰু দিব তোমাক মৰম দিব কাৰণ তোমাৰ কামখিনি মানে এটা থাকে নহয় মানুহৰ কামত মানে এটা অনেষ্টি থাকে মানে কিবা লুকাই চুকাই মানে মই অকল ভাল বস্তুটোৱে দেখাম সেইটো নহয় তোমাৰ ভিডিঅ'ত মানে মই যিমানবিলাক ভিডিঅ' চাইছোঁ আগৰ পৰা চাওঁ দিয়াচোন ভিডিঅ'বিলাক যিমান চাইছোঁ মানে তুমি মানে অনেষ্টিটো দেখুওৱা ৰিয়েল মই মানুহটো মই মানে আমাৰ ভাষাত ক'লে মই মানুহটো এনেকাই দেখাম মানে কি হয় মোক ধৰি লওক মোৰ ভিডিঅ' চাই মানুহখিনিয়ে ভাল পাইছে ফ'ল' কৰিছে সেইটো মোৰ এতিয়া ফেমিলি মেম্বাৰ নিচিনা মই এতিয়া হাতক মানে মোৰ যিখিনি ফেমিলি মেম্বাৰ সেইখিনিক মানে মিছা কথা ক'ব ভাল নালাগে সেইকাৰণে মোৰ লগত যি ঘটনা ঘটিছে মই ভিডিঅ' আকাৰে মানে কৈ দিম কিন্তু তাৰে মাজতে 2-এটা কথা ক'ব নোৱাৰি বাকী মানে মোৰ চব সমস্যা মানে মই শ্বেয়াৰ কৰোঁৱে আৰু মানে বঢ়িয়া সেনেকুৱা নিচিনা আৰু বাকী এটা কথা ৰ'বা তোমাৰ মানে এতিয়া ভিডিঅ'ত ওলাইছে কৈছে সেই চিৰিমতি বুলি এইটো কথা মানে এই কথাটো আমি ভালকৈ ডিটেইলত শুনো চবে জানে যোনে চাইছে কিন্তু ধৰক মানে কেনেকৈ হ'ল এইটো কনচেপ্ট মানে শ্ৰীমতীটো কেনেকৈ মাতিলে মানে এটা ইণ্টাৰেষ্টিং নাম শ্ৰীমতী বুলি মাতাটো মানে আমাৰ মানুহবিলাকে ধৰক মাতে আৰু এইটো মানে ভিডিঅ'তে হয় নে কি হয় তেখেতৰ মুখৰ পৰা শুনো আৰু কথাখিনি এইটো মানে কেনেকৈ কি ভাবি পেলাই এইটো কথা ওলালা তুমি এইটো শব্দটো ওলালা একচুৱেলি মানুহবিলাকে ধৰি লওক নিজৰ ৱাইফক নামকাৰী মাতে যেনেবা মোৰো কইনাৰ নাম হ'ল সুবৰ্ণা এই সুবৰ্ণা সেনেকৈ মাতে মোৰ প্ৰথম অৱস্থাত ময়ো সেনেকৈ মাতিছিলোঁ 2 দিনমান ভাল নালাগে কিবা মানে নামকাৰী মাতিলে কিবা সেই মানে মৰম ভাৱটো নাথাকা যেন লাগে মই যদি কিবা এটা এক্সট্ৰা মানে ধৰি লওক শ্ৰীমতী সেনেকুৱা টাইপত ধৰি লওক মাইকী মানুহ যিহেতু শ্ৰীমতী সেই কয় সেইকাৰণে মই ভাবিলোঁ আমাৰ মই শ্ৰীমতী বুলিয়ে মাতা কৰোঁ আৰু তাৰপিছত সেনেকৈ মাতিলোঁ এতিয়া মানে কি হ'ল মাতোতে পূৰা মানে শ্ৰীমতী বুলি মোকে চিনি পায় তাৰমানে বজাৰে ঘাটে আহিলে কয় ঐ শ্ৰীমতী দা সেনেকৈ কৈ দিয়ে তাৰমানে ভালো লাগে আৰু এটা বৰ ইণ্টাৰেষ্টিং কথা কৈছোঁ মানে যোৱা বছৰ ছয়গাঁৱত মানে ছুপাৰ ডিভিজন ফুটবল লীগ খেলি আছোঁ মোৰ নামটো হৰিশ বুলি নাজানে তাৰমানে মই ফুটবল খেলিছোঁ শ্ৰীমতী ফুটবল খেলি আছা এনেকৈ কৈ দিয়ে তাৰমানে কি কয় ভালো লাগে কিবা আৰু খেলাৰ মাজতে কৈ দিয়ে বাকী যিকি নহওক মানে সেনেকৈয়ে মানে আমাৰ কইনা সেনেকৈয়ে মাতোঁ আৰু শ্ৰীমতী বুলি এতিয়াও সেনেকৈয়ে মাতি থাকোঁ আৰু
এনেকৈ ভাল লাগে কিবা এটা মাতি নাম দিছোঁ এক্সট্ৰা নাম দি চাইছোঁ আচ্ছা এইটো মানে শ্ৰীমতীৰ নামটো তুমি মৰমত দিছা মৰমত মাতে ৰাইজ গম পাব এইটো মানে এটা ভিডিঅ'ৰ কাৰণে স্পেচিয়েল কথা নাই এটা মৰমত মাতে ঘৰতে মাতে ঘৰতে শ্ৰীমতী আচৰিত মানে নাম কাঢ়ি নামাতো আৰু ডাইৰেক্টলি শ্ৰীমতী বুলি মাতো আৰু মানুহখিনি গমেই পাইছে শ্ৰীমতী এতিয়া মোকহে শ্ৰীমতী বুলি কৈ মাতে শ্ৰীমতীও তেখেতৰ ৱাইফক মাতে কিন্তু এতিয়া তাৰ নিজৰহে হৈ গৈছে নাম শ্ৰীমতী ঠিকেই এটা মানে চিনাকি এটা হৈছে আৰু এইটো মানে চিনাকি চবে মানে তাৰ ভিডিঅ' যদি কোনোবাই চাই মানে তাক চালেও মানে মই যদি কোনোবা কথা সুধো কিন্তু এইটো কথা ক'বই এই শ্ৰীমতীৰ কথাটো কয় মানে শ্ৰীমতীৰ শব্দটো মানে বহুত ফেমাছ মানে হৰিশৰ ব্লগত হৰিশ অসমৰ ব্লগত হৰিশ অসম তোমাৰ ব্লগটোৰ নামটো হৰিশ অসম বুলি আছে পিছে এটা কথা যিহেতু তুমি শ্ৰীমতীৰ কথা কৈছাই মানে এইটো হৈছিল কেনেকৈ ষ্টাৰ্টটো মানে তোমালোকৰ প্ৰেমৰ কাহিনী প্ৰেমটো তোমালোকৰ হৈছিল নহয় লাভ মেৰেজ মানে ষ্টাৰ্ট হৈছিল কেনেকৈ মানে আৰু একদম তুমি ক'বা দেই একদম বিয়ালৈকে ক'বা কিন্তু গোটেইখিনি বহুত লম্বা মানে দীঘলকৈ নহয় মানে মানে কোৱা আৰু ইণ্টাৰেষ্টিং কথা দেই অলপ শুনি লওক তাৰ পৰা শ্ৰীমতীৰ লগত মানে তোমাৰ প্ৰেমটো একদম ষ্টাৰ্টিঙৰ পৰা মানে প্ৰেমৰ পৰা প্ৰেম হোৱাৰ পৰা একেবাৰে তোমাৰ বিয়ালৈকে মানে ষ্টৰিটো প্ৰেমৰ ষ্টৰিটো বহুত লম্বা তথাপিও মানে যিখিনি ক'ম একদম সেই আৰু মানে ভালখিনিয়ে ক'ম আৰু ভাল মানে বেয়া নাই আৰু মানে এনেকুৱা নিচিনা মই মানে ডাইৰেক্ট এনেকুৱা মানে পডকাষ্ট চেনেলত কথা কৈ নাই সেইকাৰণে আৰু মানে ওলাই গৈছে আৰু নাই একদম আড্ডা এইটো আমাৰ আড্ডা আমাৰ চেনেলটোৰ নামেই ৰিয়েল আড্ডা আমি আড্ডাই মাৰি আছোঁ মানে শ্ৰীমতীৰ তাক লগ পালোঁ 2018 মানত লগ পাইছোঁ ফাৰ্ষ্ট টাইম তেতিয়া মানে মই এটা কোম্পানীত কাম কৰি আছিলোঁ চাটাবাৰী কোম্পানীত কি কয় JDB ষ্টিল চিপছ এনেকুৱা কুৰকুৰি বনাইছিল চাটাবাৰী মানে কি কাম এই ৱৰ্কাৰ কৰি আছিলোঁ আৰু পাছত তাতে আৰু মানে কাম কৰি থাকোঁতে এজনী মানে ছোৱালী ভাল পাইছিলোঁ হা বেলেগ ছোৱালী মানে এতিয়া মই শ্ৰীমতীক লগ পোৱাৰ কথাটো ক'লে মানে সেই ছোৱালীজনীৰ কথাটো মই ক'বই লাগিব তাৰমানে ইণ্টাৰেষ্টিং তাৰমানে এতিয়া যদিও সেই ছোৱালীজনী আছে বেয়া নাপাবা আৰু তোমাৰ নাম চাম নলওঁ আৰু তোমাৰ লাইফটো তোমাৰ ফালে এতিয়া মোৰটো মোৰ মানে সেই আৰু মানে ক'বা বেয়া হয় বুলি কোৱাচোন মানে ফোনত বেছি মানে ৱেইটিং হৈ থাকে বেলেগৰ লগত কথা পাতি থাকে সেনেকুৱা নিচিনা আৰু পাছত মই ফোন মাৰোঁ তুমি কাৰ লগত ইমান ৱেইটিং থাকা মানে মোৰ মামাই ফোন মাৰিছিল মই গধূলি যে এইদিনে ফোন মাৰোঁ সেইদিনে কয় কাক ফোন মাৰি আছিলে বুলি কওঁ মামাৰ লগত সদায় ফোনত কথা পাতি থাকে নেকি মামী একে লগত কথা পাতে তাৰপাছত মোৰ মানে অলপমান সন্দেহ হৈ গ'লতো সদায় মামাৰ লগত কেনেকৈ কথা ক'ব মামা ভাগিলে ইমান কথা নাপাতে তাৰপাছত মোৰ সন্দেহ হৈ গ'ল তাৰপাছত তথাপি আছোঁ আৰু দে তুই কি কৰি আছা মই মানে তাৰপাছত ইমান চিৰিয়াছলি লোৱা নাছিলোঁ আৰু তাক তই যি কৰা কৰি থাক মই আছোঁ দেচোন দে সেনেকৈ নিচিনাকৈ আছিলোঁ তাৰপাছত মই মানে সেই ছোৱালীজনীক ভাল পোৱাৰ কথা আমাৰ মায়ৰ বইনা যাক মই মাহী ক'ব আৰু সি মানে গম পাল তাৰপিছত সি মোক মাতিছে একদিন তাহাঁতৰ গাঁৱত আমাৰ মানে শ্ৰীমতীহঁতৰ গাঁৱত কল তই বোলেচোন এনেকুৱা কোম্পানীত আপি ভাল পোৱা পাওঁ আৰু পাব লাগে পাই আছোঁ কিন্তু সি বেলেগ লাইনত দেখি জাং হৈ আছে এনেকৈ কৈছোঁ আৰু মাহীক মই তাৰপাছত সি ক'ল আৰু তই হেৰি কৰ নহ'লে মই এটা তোৰ কাৰণে ছোৱালী দুখাম তোৰ যদি পচন্দৰ হয় এনেকৈ কৈছে চাব পৰা যায় ময়ো কৈছোঁ আৰু চাব পৰা যায় যদি ভাল দেখাত কিবা হয় এনে আৰু চাই লওঁ পচন্দৰ লাগিলে আৰু হেৰি কৰিব বুলি কৈছে আৰু তাৰপাছত মই হ'ব দে মাতিম বুলি কৈছোঁ তাৰপিছত মানে আমাৰ শ্ৰীমতীয়ে আমাৰ মাহীহঁতৰ ঘৰত সিফালে থাকে আহিলোঁ সি দেখা পালোঁ তাৰপিছত মই আৰু খুলিকৈ কথা কৈ দিছোঁ আৰু তাক মানে যিহেতু মাহীয়ে তাক মোৰ বিষয়ে অলপ চলপ কৈছে তাৰ কথা মই আৰু তাক লোক ঠাক কৰা নাই আৰু মই এনেকৈ কৈছোঁ ডাইৰেক্ট তাক মানে তাক দুটা মাহী আৰু মোক কি কয় শ্ৰীমতী আৰু মোক মানে চাইডত বহাই লৈছে আৰু এনেকৈ সেইফালে সি এখন চকীত মই এনেকৈ এখন চকীত বহি আছোঁ তাৰপিছত মই ক'লোঁ আৰু মোৰ কিন্তু এটা আপি ভাল পোৱা আছে কিন্তু ইমান হেৰি নহয় আৰু মানে সি অলপমান বেলেগ লাইনত দেখি যাব চেষ্টা কৰি আছে গতিকে তুমি যদি মোক ভাল পোৱা মই কিন্তু তোমাৰ ফালে আহিম আৰু সেনেকৈ কৈছোঁ তাৰপিছত সি ক'লা মোক টাইম লাগিব টাইম লোৱাৰ পাছত মই জনাম বুলি যিমান টাইম ল'ব পাৰা সেনেকৈ কৈছোঁ আৰু তাৰপাছত সিদিনাখনে ৰাতি বহুত কথা চথা পাতিলোঁ পিছদিনা মই আহিলোঁ ঘৰত তাৰপাছত সেনেকৈতো মই ডিউটিত থাকোঁ যেনিবা ইয়াৰ লগতে ইফালে আৰু কথা পাতি থাকা ইফালৰ লগতে লাগি থাকি আৰু ফুটফাট লাগি থাকে খাই সেনেকুৱা এতিয়া মানুহ মানে ক'ব ই চেনি আছিল কিন্তু সঁচা কথা কৈ আছোঁ ৰাইজ একদম তাৰপাছত এসপ্তাহ পাছত মাহীয়ে মোক ফোন কৰিছে মানে হেৰি তোক ছোৱালীটোৱে মাতিছি তাৰপাছত মই আৰু গিলোঁ কিবা নহয় হয় য়েছ নহয় কিবা সেই দিব আৰু গিলোঁ তাৰপাছত কৈছে আৰু তোমাক মই ভাল পাব পাৰিম কিন্তু তাৰ লগত তই সেই কৰিব লাগিব আৰু
এৰিব লাগিব ব্ৰেকআপ আৰু মানে আগৰটোৰ breakup, লগত তাৰপাছত ব্ৰেকআপ কৰিব লাগিব তাৰপিছত হ'ব দে তাৰপাছত মই হ'ব দে কৈ আহিছোঁ আৰু তাক হ'ব দে কৈছোঁ তাৰ ফোন নাম্বাৰ লৈ আহিলোঁ তাৰপাছত কিন্তু যদিও বা তাক ভাল পাই আছিলোঁ কিন্তু ইয়াকো মানে পটককৈ বাদ দিব পৰা নাছিলোঁ এতিয়া মোৰ এনেকুৱা কণ্ডিশ্যন আছিলে মানে দোকান দোকান নামৰ দোকান ভৰি মানে দুখনত এখন ভৰি দুখন- দুখন ভৰি মানে দুখন ভৰি। কোনফালে যাওঁ সেনেকা তাৰপাছত আৰু আমাৰ তাই মানে শ্ৰীমতীয়ে সপ্তাহত জাষ্ট একদিনে ফোন মাৰে আৰু আচ্ছা তাকো বেছি সময় কথা নকয় 5 মিনিট কি খবৰ কি কৰি আছা সেয়ে আৰু বাকীখিনি সময় আৰু মই ইফালে পৰা সেই কৰি থব পাৰোঁ তাৰপাছত লাহে 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 গম পাই গ'লোঁ তাৰমানে ইয়াৰ মানে চিটুৱেশ্যনবিলাক সেই আৰু মানে কোনোবা এটা মানে ল'ৰাকে ভাল পোৱা বুলি গম পাই গ'লোঁ ডাইৰেক্ট মানে তোমাৰ যিজনী কোম্পানীত ছোৱালীজনী আছিল তাৰপাছত একদিন দুটাও মানে বুজাবুজি হৈছোঁ মই ডাইৰেক্টলি ফেচ টু ফেচ কৈছোঁ কথা সিও গম পাই গৈছে মোৰ কথা মই তাৰ কথা গম পাই গ'লোঁ ক'লোঁ এয়া তুমিও মোৰ কথা গম পাইছা গতিকে ময়ো তোমাৰ কথা গম পাইছোঁ এইগিলাত মানে ঝাগৰা কৰি একো লাভ নাই এতিয়া তোমাৰ ৰাস্তাৰ ফালে তুমি যোৱা মোৰ ফালে মই আহোঁ সেনেকৈ যেন দুটা মানে চাই থৈ আহিলোঁ আৰু আচ্ছা 4 দিন মাত্ৰ হৈছে মানে সেনেকৈ চাই থৈ আহি লগালগ সি ফুটিঙে আৰু মানে পলাই গৈছে আৰু বিয়া। যাৰ লগত কথা পাতি আছিল অ মানে মামা বুলি যাৰ লগত কথা পাতি আছিল তাৰ লগত এনেকৈ গৈছে আৰু বাকী নাম চাম নলওঁ আৰু নাই সেইটোৱে বেয়া নাপাব দেই তাৰপাছত- বাইদেউ বা যিয়ে হ'ল বেয়া নাপাব দেই আমি জাষ্ট কথাটো ষ্টৰিটোহে শুনি আছোঁ আপোনাক আমাৰ একো ইণ্টেনশ্যন নাই আপোনাৰ নাম কোৱা আমি নামটো আমি ইয়াৰ মানে শ্বুটটো হৈ যোৱাৰ পিছতো আপোনাৰ নাম আমি নুসুধো চিন্তা নকৰিব তাৰপাছত সেনেকৈ সেই তাৰ ফালে মোৰ ফালে মোৰ সেনেকৈ তাৰপাছত যোনদিনা সি মানে হেৰি গৈছে পলাই গৈছে মোক এনেকা ফোন মাৰি আছে মোকে লৈ আনে বুলি তাৰমানে মোৰ গৰম কৰি দিছে মাথা তাৰমানে এনেকা মানে হেৰি নাই তই দিছা নেকি এই কি কথা কয় মই সেইগিলা নাই সেনে তাৰপাছত আৰু সেইফালে নাই আৰু তাৰপাছত আৰু ইফালে আৰু মানে আমাৰ শ্ৰীমতীৰ লগতে এইবিলাক লাগি গ'লোঁ তাৰপাছত ইও মানে কিবা সেনেকৈ চলি আছোঁ আৰু মোটামুটি 1 বছৰমান ভাল পালোঁ ইয়াৰ লগত আছোঁ ৰিলেশ্যনত আছোঁ তাৰপাছত মানে কিবা গম পাইছিলোঁ আৰু মানে আমাৰ শাহু আইও দেউতাই মানে কিবা ল'ৰা দেখা বা অনা কথা কৈছিলা তাৰপাছত আৰু ইমান দিনে ভাল পালোঁ এতিয়াতো এৰিব নোৱাৰোঁ গতিকে আৰু একদিন টাইম ফিক্স কৰিছোঁ আৰু এসপ্তাহ আগতে সেনেকা ৰবিবাৰৰ দিনা 4টা বজাত উমত ওলাইছোঁ লগত আছোঁ মানে নেটৱৰ্ক নাপায় সেন্তৰ তাত মানে ক'ত ঘৰ তোমাৰ এইফালে শান্তিপুৰৰ বৰখাল 2 নম্বৰ খালত 2 নম্বৰ খাল আচ্ছা তাৰপাছত আৰু গৈছোঁ দুটা আমি লগত দুখন বাইক লৈ গৈছে তাৰপাছত 3:30 বজাত আহিলোঁ উপস্থিতৰ জেগাত তাহাঁতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত আছোঁ আৰু সি মানে বহুত শাল গছ আছে মানে পথাৰে খোজকাঢ়ি আহিছে আৰু সি ৰখি আছে আনিলোঁ আৰু এনেকৈ আনি পেলাই আৰু 2 দিনমান পাছত সেনেকৈ সৰুকৈ বিয়া পাতিলোঁ যিহেতু ঘৰৰ অৱস্থা জানে ইমান সেই বিয়া পাতা ধৰিলোঁ আৰু এনেই টুক টাককৈ বিয়া পাতি এতিয়া সেই আৰু চলি আছোঁ আৰু বিন্দাছ মানে মজাকে চলি আছে বুলি ক'ব পাৰি আৰু মানে না কিবা হেৰি হৈছে না কিবা হয় না দুটাৰ মাজত মিলা প্ৰীতিটো আছে মৰম ভাৱটো আছে সিও মোক বুজি পায় আৰু ময়ো তাক বুজি পাওঁ মানে সেনেকৈ চলি আছোঁ আৰু মানে গমেই পায় ভিডিঅ'বিলাকত আমি গমেই পাওঁ মানে দুটাৰ মাজত দুটা মানে গোটেই দুটাটো মাইনাটো মানে তোমাৰ গোটেইকেইটাৰ মানে কিমানখিনি মৰম গোটেইকেইটাৰ মাজত মানে এইটো ভাল লাগে মানে যোনে ভিডিঅ'বিলাক চাই হৰিশৰ ভিডিঅ'বিলাক চাই তাহাঁতে সঁচাকৈ ভাল আৰু কানেক্টেড চাগে কানেকশ্যন এইবিলাকৰ কাৰণে কানেকশ্যনবিলাক বেছি তোমাৰ লগত যা হওক তোমাৰ মানে যিহেতু বিয়া চিয়া হৈ গ'লে আৰু এতিয়া ছোৱালীও হ'ল এটা আৰু এতিয়া সিহঁতৰ গমেই পায় সিহঁতৰ মাজত কিমানখিনি মৰম আছে আৰু পিছলৈকে ভালে থাকিব আৰু মানে গমেই পায় আৰু মই হৰিশক আজি ধৰা মানে অকণমান আগৰ পৰাই চিনি পাওঁ আৰু জানো আৰু হৰিশৰ স্বভাৱ চৰিত্ৰ গোটেইখিনি জানো আৰু মানে একদম A1 ল'ৰাই ঠিকে আছে আপোনালোকে গমেই পালে হৰিশ তোমাৰ মানে ফেমিলিত মইতো গমেই পালোঁ তোমাৰ বিয়াৰ চিয়াৰ কথা গোটেইখিনি কথাখিনি এতিয়া পৰিয়ালত 3টা মানুহ এনেই আৰু বাকী তোমাৰ মা দেউতা ফেমিলিত আৰু কোন আছে মোৰ দেউতা নাই একচুৱেলি দেউতাই মই যেতিয়া পঢ়ি আছিলোঁ মোটামুটি 2013 মানত ঢুকাইছে দেউতাই এতিয়া মা মই আৰু আমাৰ শ্ৰীমতী আৰু মোৰ বেটি আচ্ছা মা তোমালোকৰ ঘৰতে থাকে চাগে একেলগে আছোঁ মাক মানে মাকক হয়তো কোনোবাটো ভিডিঅ'ত আছে যদিও মই মানে মাকক খুব কম দেখিছোঁ সেইকাৰণে মানে মই মায়ে মানে ভিডিঅ'ত অলপমান সেই লাজ পায় এইটো আমাৰ গাঁৱৰ মানুহৰ এইটো হবই আৰু এনেকৈ দেখুওৱা নাযায় তাক এনেকৈ আৰু কথাটো বাকী সেয়াই আৰু 4জনে আছোঁ এতিয়া ধুনীয়াকৈ ভগৱানে ভালে কুশলে ৰাখি আছে ভগৱানৰ আশীৰ্বাদত চলি আছোঁ আৰু ঠিকে আছে বাকী এটা কথা কোৱাচোন মানে তুমি যিবিলাক মানে ভিডিঅ' চিডিঅ'টো তুমি ব্লগিংটো কৰি আছা মানে স্পনচাৰশ্বিপ ব্ৰেণ্ড প্ৰমোশ্যন এনেকুৱা ক্ষেত্ৰত কিবা এনেকুৱা অফাৰ তোমালোকৰ কেনেকুৱা মানে অফাৰটো আহেই চিয়'ৰ মানে কেনেকুৱা অফাৰ তোমাৰ আহিছে এতিয়ালৈকে আহি থাকে হেৰি কি কয় এতিয়া ইনষ্টাগ্ৰামতো আহি থাকে ধৰি লওক এই মুস্তাকৰ হুছেইন ফেচ ৱাছ তাৰপাছত আহে এইটো কি কয় পাৰ্ক ৰেভিনিউ এনেকুৱা আহি থাকে তাৰপাছত আৰু এইফালে সৰু সুৰা কিবা আহি থাকে আৰু মানে এনেকুৱা নিচিনা আৰু মানে পইচাটো কেনে তাতে
পইচাটো এতিয়া পেমেণ্টটো কেনে আৰু মানে মানুহে ইণ্টাৰেষ্টিং বস্তুটো এইটোৱে ন পইচাটো মানে এতিয়া ধৰি লও যিসকলে ফেচবুক চলায় বা ফেচবুকত কাম কৰি আছে তেওঁলোকে গমেই পায় ফেচবুকত আৰ্নিং কেনেকুৱা মানে সেই হিচাপত মানে এতিয়া যদি ইনষ্টাগ্ৰামত যদি সেই প্ৰমোশ্যনবিলাক কৰা যায় সেইটো নিজলৈ ডিপেণ্ড কৰে আৰু তাহাঁতৰ লগত কেনেকুৱা হিচাপত কি কয় চুক্তিটো কৰা যায় সেনেকুৱা নিজৰ ওপৰত ডিপেণ্ড কৰে সেইটো মানে সকলোৰে লগতে বেলেগ বেলেগ চুক্তি হয় আৰু সেইটো ক'ব নোৱাৰি এতিয়া ক'ব নোৱাৰি আৰু ফেচবুকৰ কথাটোতো ক'বই নালাগে জানে যিসকলে কণ্টেণ্ট বনাই সেইসকলেতো গমেই পায় আপুনি যদি কণ্টেণ্ট বনাই আপুনিতো গমেই পোৱা মানে ফেচবুকৰ এতিয়া আৰ্নিং কেনেকুৱা আৰু সেই আৰু মানে নাই এনেই কিন্তু ভিডিঅ'খিনি বনাই আছোঁ এইকাৰণে বনাওঁ আপোনালোকে চাই ভাল পায় মৰম দিয়ে সেইকাৰণে বনাই আছোঁ আৰু মানে আৰু আগলৈকে এনেকৈ বনাই যাই থাকিম আৰু প্ৰথম অৱস্থাত এইভাৱেই ভিডিঅ' বনাইছিলোঁ যে ফেচবুকৰ ভিডিঅ' না কেতিয়াবা পইচা পাম বুলি আশা কৰাও নাছিলোঁ জাষ্ট ভিডিঅ' বনাব লাগে মানুহখিনিয়ে যাতে চিনি পায় মৰম কৰে আৰু ভিডিঅ'খিনি তাই যাতে ভাল পায় আৰু মানুহখিনি সেনেকৈ হিচাপতে ভিডিঅ'টো বনাইছিলোঁ এতিয়া আৰু সেনেকৈ বনাই যাই থাকিম আৰু সেইটোৱে আৰু মানে আৰু মানে হৰিশৰ এটা বস্তু ভাল লাগে যিমানকেইটা দেখিছোঁ তাৰ মানে কনচিষ্টেঞ্চিটো আছে তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলা ব্লগিং এতিয়া মোৰ একজেক্ট তাৰিখটো মনত নাই কিন্তু তাৰিখ মানে 2 বছৰমান হ'ল আৰু 2 বছৰ হ'ল ন 2 বছৰ হ'ল এতিয়ালৈকে কিমানমান ভিডিঅ' হ'ল তোমাৰ শ্বুট মানে কিমানমান ভিডিঅ' দিছা তুমি এতিয়া হিচাপ নাই মানে তোমাৰ বেছিভাগ মই মেক্সিমাম কি কয় বেছিভাগ মানে ৰিলছে দিওঁ ইনষ্টাত ফেচবুকত ইউটিউবতো দিওঁ হিচাপ নাই আৰু কিমান বনালোঁ মানে মানে তোমাৰ যিটো ডেইলি ব্লগিং কৰা ডেইলি ব্লগিং বা ফেমিলিক লৈ পেলাই যিটো ব্লগিং কৰা আৰু তেনেকুৱা ভিডিঅ' মানে হিচাপ নাই কিমান দিছোঁ হিচাপ নাই আৰু 2 বছৰত পূৰা মানে বহুত দিছোঁ ভিডিঅ' আগতে প্ৰথম অৱস্থাততো মই ৰেগুলাৰ ব্লগ আপলোড কৰিছিলোঁ মানে ডেইলি দিছিলোঁ এতিয়া মানে কমি গৈছে আৰু মানে ধৰি লও 2 দিনৰ পিছত এটা ব্লগ আহে সেনেকৈ দি আছোঁ আৰু মানে এতিয়া ৰেগুলাৰ দিব নোৱাৰি সেনেকৈ পাছত সেনেকৈ নিদোৱে এতিয়া আৰু মানে ৰেগুলাৰ দিব নোৱাৰিয়ে বুলি কোৱা নিচিনা হৈছে আৰু ব্লগবিলাক মানে তোমাৰ মানে এতিয়া ধৰা মানে ফাইন চোৱা তুমি এতিয়া বিয়া বাৰু কৰাইছা বিয়া বাৰু হৈছে তোমাৰ ছোৱালী এজনী হৈছে তাইৰ বয়স কিমান হ'ল মাইনাজনী মাইনাৰ আমাৰ বয়স 6 বছৰমান হ'ল 6 বছৰ হ'ল আচ্ছা এতিয়া মানে তাই স্কুলত গৈছে চাগে স্কুলত দিছোঁ এতিয়া মানে ফেমিলিৰ ক্ষেত্ৰত তুমি ৰেছপনচিবিলিটি তোমাৰ হাততে গোটেইখিনি তোমাৰ মাও যিহেতু তোমাৰ মাও আছে মানে তুমি মানে এতিয়া তুমি ব্লগিং হিচাপত ব্লগিঙৰ মানে যিখিনি মানে আৰ্নিংছ হয় এইখিনিৰ পৰা মানে তুমি ঘৰখন চলাই আছা নে আৰু কিবা আৰু বেলেগ আৰু তুমিতো এই যিটো কাম তুমি কৰাই আগতে এতিয়া কোম্পানীততো তুমি যোৱা নাই চাগে নাই এতিয়া কোম্পানীত তুমি নকৰা আৰু এই তোমাৰ এই বাকী তুমি পেণ্ডেলৰ যিবিলাক ডেক'ৰেশ্যন হওক বা চানিৰ কাম মানে বিয়া সভা আপোনালোকে গমেই পাইছে বিয়া সভা যিবিলাক ডেক'ৰেশ্যনৰ কাম কৰে আৰু হৰিশৰ ভিডিঅ' চালে পাবই মানে এই বস্তুখিনি এই বহুত ধুনীয়াকৈ মানে কামবিলাক কৰে এই কামবিলাক কৰা ভিডিঅ'বিলাক দেখায় আৰু সেইটোতো এতিয়া বৰ্তমান ছিজন নাথাকিলে মানে কি হিচাপত মানে কৰা কামবিলাক সেই বিয়াৰ ছিজনটো যদি নাথাকে এতিয়াতো বাৰু সেনেকা বিয়াৰ ছিজন নায়েই মানে চলি আছে তেনেকেই মানে চলি থাকোঁ আৰু এইফালে কিবা টান হয় এইকেইদিন চলাত যিহেতু ফেচবুকৰে মানে আৰ্নিং নিদিয়ে আগতে পাইছিলোঁ যেতিয়া প্ৰথম অৱস্থাত ফেচবুকৰ পৰা ফেচবুক মনিটাইজ হৈছিলে তেতিয়াতো পাইছিলোঁ যেতিয়া ফেচবুকৰ পইচা দি চলি থাকিব পাৰিছিলোঁ এতিয়া মানে নোৱাৰি আৰু বহুত মানে পইচা নিদিয়ে বুলি ক'ব পাৰি আৰু একদম নিদিয়ে এতিয়া ফেচবুকৰ পইচা দি মানে ঘৰখন চলাব নোৱাৰি কিবা কাম কৰিব লাগে আৰু এক্সট্ৰা এতিয়া ধৰক আৰু এটা কথা মোৰ এইকাৰণে ভাল হয় অলপ চলাত মানে মাও আমাৰ মানে প্ৰাইভেট কোম্পানী এটাত কাম কৰে আচ্ছা প্ৰাইভেট মোটামুটি সিও বহুত মানে সেই মানে কাম কৰাৰ কাৰণে বহুত হেল্প হয় আৰু মোৰ চলাত বহুত সুবিধা হয় এতিয়াতো মই বেকাৰ হৈ আছোঁ ভিডিঅ' ইফালে বনাই কৰোঁ সেনেকৈ তাৰ মাজতে কেতিয়াবা কোনোবা কাম কৰিব মাতে সেনেকৈ যাওঁ সেনেকৈ এতিয়া মায়ে ময়ে মিলি চলি আছোঁ কিন্তু যেতিয়া মানে মোৰ ছিজন আহে বিয়াৰ বা তেতিয়া আৰু মই কাম কৰি থাকোঁ আৰু ব্লগবিলাক আপোনালোকক দেখাই থাকোঁ আজি অমুকত আহিছোঁ কাম কৰিব অমুকত এনেকুৱা নিচিনাকৈ দেখাই থাকোঁ সেইখিনি সময়ত অলপমান ভাল হয় কিন্তু এতিয়া অলপমান টান হয় আৰু চলি আছোঁ আৰু ছিজন যিহেতু বিয়াৰ ছিজন নাই অকণমান অসুবিধা হয় এইটো কথা গম পোৱা নাছিলোঁ মানে হৰিশৰ মাকেও যে কোম্পানীত প্ৰাইভেট কোম্পানী এটাত কাম কৰে এইটো বহুত ডাঙৰ হেল্প মানে দুটা মানুহে যদি মানে ইনকাম এটা কৰে আমি ধৰক আমি হ'লোঁ গাঁৱৰ মানুহ আমাৰ মানে কোনোবাই ক'ব পাৰে যে বহুতবিলাক খৰচা থাকে আমাৰ খৰচা বহুতখিনি প্ৰয়োজন নাই হয় নে নহয় আমি গাঁৱৰ মানুহ চব বস্তু আমি পাওঁৱেই কমতে মানে পাই যাওঁ কমতে আমি চলিব পাৰোঁ ক'ব লগা নাই আৰু এইটো ক্ষেত্ৰত দুজনে মানুহে চলিছে বহুত ধুনীয়া মানে ভিডিঅ'বিলাকত স্পেচিয়েলি মানুহখিনিয়ে তোমাক ভিডিঅ'খিনিতে দেখা পায় ভিডিঅ'খিনিৰ থ্ৰুৱে দেখা পায় আৰু যিহেতু ডেইলি ব্লগিং কৰে ইয়াতে সি মানে কোনো বস্তু লুকাই নকৰে মই প্ৰথমতে কৈছোঁ সি কোনো ধৰণৰ বস্তু লুকাই পেলাই নকৰে আৰু গোটেই অনেষ্টি আছে আৰু তাৰ ভিডিঅ'ত আৰু মানে দেখায় আৰু বস্তুবিলাক বহুত ধুনীয়াকৈ আৰু মানে সঁচাটো দেখায় বেছি মানে আৰ্টিফিচিয়েল বস্তুটো নেদেখায় মানে একদম বনাই চনাই অলপ ধুনীয়া কৰি পেলাই বস্তুটো নেদেখায় এইটো মানে লাগে এইটো বহুত মানে ভাল আৰু তোমাৰ মানে
পঢ়া শুনা মানে তুমি কিমানলৈকে পঢ়িছিলা, কেতিয়া কেনেকুৱা কি হ'ল, চাকৰি বাকৰিৰ ক্ষেত্ৰত তুমি কি কি মানে চেষ্টা কৰিছিলা নাই চাকৰি বাকৰিৰ ক্ষেত্ৰত? পঢ়া শুনা ইমান নাই মোৰ মানে হেৰিলৈকে গৈছিলোঁ আৰু পঢ়িছিলোঁ মানে কি কয় BA 4th চেমলৈকে পঢ়িছিলোঁ। পাছত মানে ফ'ৰ্থ পাছত দেউতাই মানে ঢুকোৱাৰ পাছত ঘৰখন চলাত অলপ অসুবিধা হৈ গ'ল। আচ্ছা, মই আচ্ছা, একমাত্ৰ ল'ৰা আৰু ভণ্টি আছিল। সেনেকৈ মই মানে BA টো কমপ্লিট নকৰিলোঁ আৰু সেনেকৈ আধাতে এৰিলোঁ। এৰি পেলাই পাছত সেনেকৈ চাকৰিত মাথা মাৰিছিলোঁ, ইফালে সিফালে দাউৰিছিলোঁ। ইফালে ইফালে দৌৰিছিলা মানে ইফালে ধৰিলোঁ মানে ইফালে ইফালে দৌৰিছিল তাৰপিছত ধৰিছিলোঁ মানে ইণ্টাৰভিউ গৈছিলোঁ আৰু আচ্ছা আচ্ছা সেনেকৈ বহুত দিছোঁ। পিছত সেনেকৈ তাৰে এটা কাহিনী কওঁ, মানে বহুত বেয়া লাগিছিল আৰু এইটো মই এতিয়া কেতিয়াও নাপাহৰোঁ আৰু। মই আছাম ৰাইফলছৰ হেৰিত ইণ্টাৰভিউ মাৰিব গৈছিলোঁ কাৰ্বি আংলঙৰ ডিফুত। আছাম ৰাইফলছ কেম্পত মানে ৰিটেন দিব গৈছিলোঁ। সেইখিনি সময়ত মানে সেই আৰু স্ক্ৰীন টাচ ফোন ওলাইছিল আৰু মোটামুটি হেৰি মাইক্ৰমেক্স কিবা কিবি সেই ফোন ওলাইছিলে আৰু জাষ্ট এই 3G সেনেকুৱা নিচিনা চলিছিল আৰু 3G এই আমি সেই যে ষ্টাৰ্টিং এই কি কয় গান ভৰাব যাওঁ যে সেই জামানাটো যে আছিলে, মানে সেই দোকানত যে গান ভৰাব যাওঁ, চিনেমা ভৰাই লৈ আনো, গান ভৰাই লৈ আনো, ভিডিঅ' ভৰাও সেনেকৈ সেইখিনিত স্ক্ৰীন টাচ ফোন ওলাইছিল আৰু মানে সেনেকৈ পুৰা ভৰাব পাইছিলোঁ। সেনেকুৱা নিচিনা সময়ত মানে মই গৈছিলোঁ ইণ্টাৰভিউ দিবা। তাৰপাছত ৰিটেন দিলোঁ যেনিবা, মই বেগত ফোনটো থৈ দিছিলোঁ। মানে আমাক মানে সেই আৰু ৰুমৰ ভিতৰত লোৱা নাই এক্সাম, মানে এখন পাহাৰৰ সেই হেৰিতে লৈছে আৰু মাটিতে মানে লৈছে আৰু সকলোবিলাকে ৰাউণ্ডকে ঘূৰি পাৰিছে তাতে লৈছিল। তাৰপিছত মই বেগটো মানে এডাল গছৰ তলত থৈ গৈছিলোঁ আৰু সকলোৱে থৈছে, ময়ো থৈছোঁ, সকলোৱে থৈছে তাতে বেগ। এতিয়া মোৰ এক্সাম শেষ হ'ল। এক্সাম শেষ হোৱাৰ পাছত মই বেগটো আহি চাওঁ, বেগটোত মোৰ মোবাইলটো নাই। তাৰপাছত মই মোবাইলটো কিমান কষ্ট কৰি কিনিছোঁ সেইটো মইহে জানো। তাৰমানে কিমান কষ্টত কিনিছোঁ মানে মোবাইলৰ কিনাৰ কাহিনীটো নকওঁ বাৰু, কিন্তু যেতিয়া মোৰ মোবাইলটো মানে নাই বেগত, তেতিয়া মোৰ মানে এনেকা বুকুত বহুত সেই লাগি গৈছে, মানে বহুত সেই বেয়া লাগি গৈছে। তাৰপাছত মই ক'লোঁ আছাম ৰাইফলছৰ অফিচাৰ দুজনক ক'লোঁ, ছাৰ এনেকা মোৰ বেগৰ পৰা মোবাইলটো নোহোৱা হ'ল, আপোনালোকে পাৰে যদি প্লিজ চেক কৰি দিয়ক, আৰু কোনোবা যদি লৰাই লৈছে একবাৰ চাই দিয়ক। তাৰপাছত কৈছিল আৰু ছাৰ দুটাই ইয়াৰ মোবাইলটো যদি কোনোবাই লৈছা বা ভুলতে পাইছাও ইয়াক ৰিটাৰ্ণ কৰি দি, আমি কিন্তু যদি হেন বিচাৰি বা যাৰ হাতত পাওঁ, আমি বিচাৰিলে যাৰ হাতত পাওঁ কথাটো কিন্তু বেয়া হ'ব, সেনেকৈ কৈছিল। পাছত মোটামুটি 2 ঘণ্টামান গোটেই আমাৰ কি কয় ৰিটাৰ্ণ দিব যোৱা ষ্টাফটোক বহাই থৈ দিছে। বহাই থোৱাৰ পাছত এজন মানে বিহাৰৰ ল'ৰা নেকি আছিল, সি কৈছে আৰু তাৰ মোবাইলটো হেৰাইছে, আমাক ইমান সময় কিয় বহাই আছা, মোৰ আৰু অহাকালি এক্সাম আছে, মই পটাপট ঘৰত যাব লাগে। সেনেকৈ তাৰমানে থিয় হৈ পেলাই পুৰা জছত মানে আছাম ৰাইফলছৰ ইণ্টাৰভিউটোত বিহাৰীও আছিল? গোটেই আহে, বিহাৰী চিহাৰী কলকাতাৰ গিলা গোটেই হয়। আচ্ছা আচ্ছা আচ্ছা। তাৰপাছত মানে তাক ধুনীয়াকৈ মাতিছে অফিচাৰতে, এফালে মাতিছে। তাৰপিছত থিয় কৰা লৈছে আগতে এডাল মানে সেই গাছ আছিল তাতে, এই মুকুৰীয়া শাল যে, সেই গাছৰ ঠানি এডাল ভাঙি লৈ এনেকা কোবাইছি না তাক, প্ৰথমতে মানুহো তাৰ পাছতে ফৌজি হবাই এনেকৈ পুৰা গালি দিছে আৰু মানৱতা থাকিব লাগে মানুহ। তাৰপাছত মই এতিয়া তথাপিও মোৰ মনটো বেয়া লাগিছে, কাৰণ মোৰ মোবাইলটো পোৱা নাই। এতিয়া মই ঘৰত ফোন মাৰিব নোৱাৰোঁ, কি কৰা যায়, মোৰ পুৰা বেয়া লাগি আছে। তাৰপাছত মই মানে ল'ৰাবিলাক গোটেই আহিবই দিল, তাৰমানে নাপালোঁ, তুমি বেয়া নাপাবা সেনেকৈ ক'লা আৰু ছাৰ দুজনে ক'লা। তাৰপাছত মই আগত আহি পেলাই গেটত আহি পেলাই কৈছিলোঁ, পুলিচ আছিলে, দুটা অফিচাৰ আছিলে, এটা বাইদেউ আছে, সিহঁতক ক'লোঁ এনেকা মোৰ মোবাইলটো হেৰাইছে, আপুনি চাই দিয়কচোন কৈছিলোঁ। তাৰপিছত আৰু মোৰ এইখিনিত বিৰাট বেয়া লাগছে, অফিচাৰজনে মোক কৈছে নেকি, তুমি ইমান দামী মোবাইল ইণ্টাৰভিউ দিব কি উলিয়াই আনিব লাগে, সেনেকৈ কৈছে তাৰে মোক। কমচে কম ছাৰে ক'ব পাৰে এনেকা মোৰ চিটুৱেশ্যনটো কৈছোঁ যেনিবা এনেকা হৈছে, কমচে কম সেই ল'ৰাকেইটাক ক'ব পাৰে যে কোনোবাই ইয়াৰ মোবাইলটো যদি পাইছা বা লৈছা ইয়াক ঘূৰাই দি সেনেকৈ ক'ব পাৰে। কিন্তু তুমি ইমান দামী ফোনটো ইয়াতে কি উলিয়াইছা, ইমানো দামী ফোন নহয়, কিন্তু মোৰ কাৰণে সেইটো বহুত দামী, আৰু সেইটোৱে মাত্ৰ মোৰ একমাত্ৰ ফোন যিটো লৈছোঁ, মই সেইটো নিনি কি ফোন লৈ যাম। তাৰপাছত সেইখিনিত মোৰ বহুত বেয়া লাগছে, আৰু মানে ছাৰে সেনেকৈ কোৱাত মোৰ বেছি বেয়া লাগিল। তাৰপাছত মই মানে এতিয়া ঘৰত ফোন মাৰিব ফোন নাই, কি কৰা যায়, এনেকৈ পুৰা টেনশ্যন আৰু পুৰা কান্দি তাৰ পৰা মানে ষ্টেচনত গৈছোঁ, ৰেল ষ্টেচনত। তাৰপাছত ট্ৰেইনো এখানে আছিল, কিবা যাই পাইছোঁ, তাতে মানে কিবাকৈ উঠছোঁ, ট্ৰেইনখনত উঠি পেলাই ৰাতি আহি পাইছোঁ 12টামান বজাত, ৰাতি আহি পাইছোঁ হেৰিত গুৱাহাটী আহি পাইছোঁ। এতিয়া মন চন বেয়া, এতিয়া তাতে থাকিব মন নাই। ৰাতি আৰু বাতৰি কাকতৰ গাড়ী এখনত হেৰি কি বোলে পল্টন বজাৰৰ পৰা ভৰলুমুখলৈকে দৌৰিয়ে আহিছোঁ। মানে আমি পাঁচজনমান ল'ৰা, মানে বৰষুণ দি আছে, ক'তো সোমোৱা নাই আৰু, মানে মোৰ মাথাটো একদম বেয়া হৈ গৈছে আৰু। দৌৰি ভৰলুমুখ আহি পাইছোঁ, ভৰলুমুখ আহি পোৱাৰ পাছতে বাতৰি কাকতৰ গাড়ীখন পাইছোঁ, আৰু ক'লোঁ আমি বামুণীগাঁও দেখি যাম। কেইটা বাজিল তেতিয়ালৈকে? আমি মোটামুটি যেতিয়া আমি বামুণীগাঁও আহি পাইছোঁ, মোটামুটি ইয়াত আহি পোৱাত 2:30মান বাজিছে। তেতিয়া তাতে তোমাৰ 12টামান পাইছা তুমি পল্টন বজাৰ? এনেকৈ দৌৰি আহি পেলাই সেনেকৈ আহিলোঁ। তাৰপিছত আৰু ইয়াৰ পৰা আৰু খোজকাঢ়ি গৈছোঁ বামুণীগাঁৱৰ পৰা ঘৰলৈকে। সেই ৰাতিপুৱা মোটামুটি 3:30মান ঘৰ যাই পাইছোঁ। মায়ে কিয় ফোন মৰা নাই হেন তেন, তাৰপিছত মা ক'ব পৰা নাই মোৰ ফোনটো যে হেৰাইছে এতিয়া।
কি নেকি কওঁ সেনেকুৱা নিচিনা পাছত তেতিয়া ভণ্টিও আছিল ভণ্টি বিয়া যোৱা নাছিল পাছত সেনেকৈ লাহেকৈ ক'লোঁ এনেকৈ আমাৰ ফোনটো ভাইৰাল সেনেকৈ ক'লোঁ পাছত আৰু মায়েও বেয়া পাইছে বেয়া লাগছে তাৰ পাছত আৰু কিন্তু হেৰি ৰিটাৰ্ণ ভাল হৈছিল মনত মানে এটা ফূৰ্তি আছিলে যে ৰিটাৰ্ণটো ভাল হৈছে গেল ফোনটো চাকৰিটো যদি পাওঁ ভাল লাগিব পাছত সেই ফূৰ্তিতে আছিলোঁ তাৰপিছত ৰিজাল্ট আহিল ৰিটাৰ্ণত ভাল হ'ল তাৰপিছত মেডিকেল কৰিব মাতিল গেলোঁ মেডিকেল কৰিব মাতিলে এতিয়া তেজপুৰত মাতিছিল কি কয় বালিপাৰা তাতো মেডিকেলো ভাল হৈছিল তাৰ পাছত কি হ'ল মেৰিটত নাম নলওঁ কি মানে ৰিটেনত মাৰ্ক কমেই পাইছিলোঁ নে কিহে পাইছিলোঁ সেইটো মানে আমাক নেদেখালা আৰু মানে জাষ্ট কৈছে কি ৰিটেনত কোৱালিফাই হৈছে এতিয়া মেডিকেলৰ কাৰণে সাজু হোৱা সেনেকৈ কৈছিল সেইখিনি আৰু কি কৰিম কপালত নাই নেকি সেনেকৈ নাম নল'ল মেৰিটত নাম নল'লা মানে চাকৰি নহয় এতিয়া আৰু সেনেকৈ এইফালে দি নাই নাপালোঁ এতিয়া বয়সো পাৰ হৈ গ'ল মানে এইটো কিমান চনৰ কথা আছিল এইটো এইবিলাক আছিল 2017-18 এনেকুৱা চনৰ 17 মেইনলি 16-17 এনেকুৱা 16-17 মানৰ সেনেকুৱা আছিলে এতিয়া আৰু নাই এনেকৈ আছোঁ আৰু এতিয়া এনেকৈ আপোনালোকে দেখা পাই আছে কি কৰি আছোঁ কাম চাম কৰোঁ ইফালে এনেকৈ চলি আছোঁ আৰু বৰ্তমান এনেকৈ মানে বহুত বেয়া লাগিছিল আৰু সেইখিনি সময়ত মানে এনেকৈ এতিয়া আৰু এনেকৈ আছোঁ আৰু মানে চেষ্টা কৰিছিলোঁ চাকৰিৰ কাৰণে চেষ্টা তাতকৈ বেছি কষ্ট কৰিব লাগিছিল কিন্তু সেইখিনি মই মানে যিখিনি কষ্ট কৰিছোঁ তাতকৈ বেছি কষ্ট কৰিলে হয়তো পালোঁ হয় আৰু এনেকুৱা নিচিনা আৰু এতিয়া অলপমান কষ্ট কমকৈ কৰিলোঁ নেকি সেনেকুৱা নিচিনা লাগে আৰু এতিয়া একো নাই এতিয়া যদি তুমি চাকৰি পালা হয় কিজানি আমি এনেকৈ তোমাৰ ব্লগবিলাক আমি দেখা নাপালোঁ হয় এটা নাই আৰু ভগৱানে মানে চবকে এটা নিৰ্দিষ্ট কাম কৰিবৰ কাৰণে পঠাইছে চবেই মানে মানুহৰ এইটো চিন্তামতে নহয় যে মানুহে এইটো কাম কৰিলেহে মানুহজনৰ ভাল হ'ব বা এইটো কাম কৰিলেহে মানুহজনে কিবা হ'ব তাই এনেকুৱা কথা নহয় আমাৰ ভগৱানে চবেই কাম মানে প্ৰত্যেকটো কাম কৰিব লাগিব আৰু এতিয়া তোমাক মই একদম গুৰুত্বপূৰ্ণ এটা মই কথা কওঁ দেই কথা মানে এইটো প্ৰশ্ন আৰু এইটো প্ৰশ্নটো অকল মোৰ বাবে নহয় কাৰণ তুমি যিহেতু এটা ব্লগিঙৰ লগত মানে তুমি প্ৰায় ব্লগিঙৰ লগত জড়িত ধৰা নতুন যিটো নৱপ্ৰজন্ম আছে মানে মই দেখা পাওঁ স্কুলৰ ল'ৰা ছোৱালীবিলাকো দেই যিটো মই ছাপোৰ্ট নকৰোঁ স্কুলৰ ল'ৰা ছোৱালীখিনি বাৰু এনেকৈ কৰাটো ছাপোৰ্ট নকৰোঁ মানে মেক্সিমাম ল'ৰা ছোৱালীয়ে মানে ৰীল ব্লগিং মানে এইটো মানে কৰে ৰীল ব্লগিঙৰ লগত বা জড়িত মই যিখিনি মেচিয়ৰ্ড হৈছে বা জানি বুজি কৰিছে সেইখিনিৰ ক্ষেত্ৰত কোৱা নাই এতিয়া ব্লগিংটো কৰে ব্লগিং আৰু ৰীলৰ ক্ষেত্ৰত মানে জড়িতই আৰু প্ৰায় এতিয়া তেওঁলোকে এই প্ৰফেশ্যনটো কেৰিয়াৰ অপশ্যন মানে কেনেকুৱা কেৰিয়াৰ অপশ্যন হিচাপত ল'ব পাৰে নেকি বা ল'লে তেওঁলোকৰ কিবা মানে কি কৰিব লাগিব তেওঁলোকে এইটো মোৰ ফালৰ পৰা কওঁ বেলেগে কি কয় নাজানো যদিহেন ধৰি লওঁ ব্লগ বা ৰিলচ বনাই এইটো কেৰিয়াৰ হিচাপে মোৰ মতে ল'ব নালাগে আচ্ছা জাষ্ট ময়ো কেৰিয়াৰ হিচাপে লোৱা নাই মই নলওঁ কেতিয়াও কাৰণ ভিডিঅ' বনাই কেৰিয়াৰটো মানে আগুৱাই যে লৈ যাব পাৰি নিজৰ জীৱনটো থকালৈকে সেইটো মই নাভাবোঁ কাৰণ আজি মোৰ ভিডিঅ' চাই পেলাই মোক মানুহখিনিয়ে ভাল পাই আছে কালিলৈকে মোৰ ভিডিঅ' বেয়া পাব পাৰে মানুহে নাচাব পাৰে গতিকে ভিডিঅ' বনাওঁ যদি ভিডিঅ' বনাই ভাল পোৱা তাত সেনেকৈহে বনাওঁ কিন্তু ভিডিঅ' বনাই যে মই কেৰিয়াৰটো বনাম সেইটো নহয় আছে তাৰ মাজতে কিছুমানে ভিডিঅ' বনাই কেৰিয়াৰটো বনাই লৈছে এইবিলাক বহুত মানে সেই ডাঙৰ হেৰি হৈছে কিন্তু সেনেকুৱা পৰ্যায়ত যাৱা এতিয়া মানে ইমান সম্ভৱ নহয় এতিয়া মানে পটককৈ যোৱাটো গতিকে মই ভাবোঁ যিবিলাক সৰু ল'ৰা ছোৱালী এতিয়া ভিডিঅ' বনাই বা ৰিলচ বনাই ভিডিঅ' বনোৱাটো বেয়া কথা নহয় ভাল ভিডিঅ' বনালে ভাল বনাওঁ মানুহখিনি মৰম কৰিব কিন্তু ভিডিঅ' বনায়ে যে মই কেৰিয়াৰটো বনাম সেইটো কথা নহয় আৰু সেইটোৱে কিন্তু নিজৰ কিবা এটা লাগবই আৰু অকল ভিডিঅ' বনাই চলিব নোৱাৰি নিজৰ কিবা এটা লাগবই গতিকে ভিডিঅ' বনোৱাতকৈ নিজে কিবা বিজনেছ চাকৰি নাইবা নিজে কিবা এটা কৰাৰ বিশেষকৈ মাথা মাৰিব লাগে আৰু ভিডিঅ'টো যেতিয়া মানে ফ্ৰী টাইম পোৱা যায় সেইখিনি সময়ত বনাওঁ সেনেকুৱা আৰু মানে এইটো কেৰিয়াৰ অপশ্যন মানে একদম পূৰা এজ এ প্ৰফেশ্যন মানে কেৰিয়াৰ অপশ্যন প্ৰফেশ্যনেল মানে কেৰিয়াৰ অপশ্যন থাকে ন মানুহৰ মানে অকল ভিডিঅ'টোক লৈ পেলাই মানে অকণমান বৰ্তমান সময়ত চবেই ভিডিঅ' বনায় আগতেতো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে এনেকুৱা ৰীলৰ কথা ইউটিউবৰ কথাও আমি খুব কম জানিছিলোঁ নাজানিছিলোঁ বুলি ক'লে মানে ক'ব পাৰি আৰু আমি যেতিয়া সৰু আছিলোঁ খেলা ধূলাৰ লগত জড়িত এইবিলাক নাজানিছিলে এতিয়া বাৰু সৰু ল'ৰা ছোৱালীবিলাকেও এইবিলাক কথা বহুত মানে ভালকৈ জানে আমাতকৈ তাহাঁতে বেছি আপডেট ইনফৰমেশ্যনবিলাক তাহাঁতে মানে পায় আৰু গোটেই মানে মানুহখিনি চিনি পায় যিবিলাকে ভাল ভিডিঅ' বনায় কৰিছে আজি বহুত সময় প্ৰায় 2 বছৰ 3 বছৰ হ'ল 2 বছৰ হৈ গ'ল প্ৰায় আৰু যথেষ্টখিনি ভিডিঅ' বনাইছে বহুতখিনি মৰম পাইছে তাৰপিছতো সি যিহেতু কথাটো কৈছে যে এজ এ কেৰিয়াৰ অপশ্যন মানে একদম সেইটোৱে ফিক্স
যে মই এইটোৱে কৰিম। যোনে বাৰু লৈছে বা সেইটো কেৰিয়াৰ মানে এইটো সেইটোৱে কৰিম বুলি ভাবিছে, অকল ভিডিঅ' ব্লগিং বা ৰীলৰ লগতে মই জড়িত হৈ থাকিম এইটো ভাবিছে, তেওঁলোকক আমি ডিম'টিভেট কৰিব বিচৰা নাই। কিন্তু অকণমান ভাবি চিন্তি, হয়নে? কাৰণ আপোনালোকৰ এটা ভৱিষ্যত, মানে ভৱিষ্যতৰ কথা। আৰু ইয়াতে আমি ভিডিঅ' বনাই কোনোবাই মানে ক'ব যে নাই এইটো মানে কৰা, এইটো কৰিলে বহুত ভাল হ'ব, এইটো কৰিলে চিন্তা নাই, সেইটো কথা ক'ব নাজানো। কাৰণ নিজেই নাজানো আমি, হয়নে কথাটো? আমি নিজে যিহেতু নাজানো, আৰু যিহেতু নাজানা কাৰণে হৰিশৰ কথাখিনি নাজানা কাৰণে কৈছে, যে পিছত কি হয় কাৰণ কোনে ক'ব নোৱাৰে কেৰিয়াৰটোৰ ক্ষেত্ৰত। আৰু সি নিজেও ধৰা বহুতখিনি ভিডিঅ' বনোৱাৰ পিছতো আজি বহুতখিনি তাৰ কষ্ট হয় ঘৰ চলোৱাৰ ক্ষেত্ৰতো। আমি এনে নৰ্মেলিও জানো তাৰ লগত মানে সি যিহেতু আপোনালোকে ভিডিঅ'টো কথাখিনি কৈছে, কষ্ট হয় মানে বহুতখিনি মানে সেইটোৱে যে কেৰিয়াৰ অপশ্যন কৰি পেলাই যে চলিব সেইটো নহয়, আৰু সেইকাৰণে বিভিন্ন বেলেগ বেলেগ কামো কৰিব লগা হয়। যা হওক, এইটো এটা বহুত ভাল মেছেজ, আপোনালোকে এইটো কথাটো গুৰুত্ব সহকাৰে ল'ব। আৰু এটা কথা, ইণ্টাৰেষ্টিং কথা দেই, মই মানে আপোনালোকেও চাগে হৰিশৰ ভিডিঅ'ত বা এনেকৈ দেখিছে, হৰিশে গান গায়। হৰিশে মানে ভাল গান গায়, বহুত ভাল গান, সঁচা একদম অনেষ্টলি কৈছোঁ, বহুত ভাল গান গায়। আৰু তুমি চাগে জুবিনৰ গান বেছি গোৱা। জুবিন দাৰে গান গাওঁ, মানে জুবিন দাক মানুহ সকলোৱে মানে মই বুলি নহয়, জুবিন দাৰ সকলোৱে ইয়াৰ মাজত আছে, গতিকে মই বেছিভাগ মানে জুবিন দাৰ গান গাই ভাল পাওঁ। আৰু গাবলৈ চেষ্টা কৰোঁ, জুবিন দাৰ নিচিনা কোনে গাব পাৰে, তথাপিও চেষ্টা কৰোঁ আৰু মাজে মাজে। মানে জুবিন দা হ'ল আমাৰ কাৰণে ভগৱান। আমাৰ কাৰণেতো সৰুৰ পৰা আমাৰ কাৰণে ভগৱান, সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। যাওক, তুমি যিহেতু গোৱা গান, দুটা ফাঁকি, হয়নে ৰাইজ? দুটা ফাঁকি অলপ গাই দিলে ভাল আছিল। যি হয় হ'ব আৰু দেখা যাব, মানে চিন্তা কৰিব নালাগে। আমাৰ ইয়াতে মিউজিকৰ ব্যৱস্থাটো নাই বাৰু, আপোনালোকে শুনকচোন মানে হৰিশৰ মানে ভইচটো কেনেকুৱা গায়। আপোনালোকে যিসকলে নাজানে আপোনালোকে শুনি চাওকচোন। গান একচুৱেলি মই গান শিকাও নাই, গানৰ বিষয়ে মানে সেনেকৈ নাজানো, কিন্তু শুনিয়ে গাওঁ, আৰু যিখিনি গাওঁ শুনিয়ে গাওঁ আৰু। তো এটা গাই শুনাওঁ আৰু মানে দুফাঁকিমান গাই শুনাওঁ। এতিয়াতো মানে গান চানৰ ৰিহাৰ্চেলো নাই এনেকুৱা নিচিনা। তো মই জুবিন দাৰ মানে যিটো গান এতিয়া মই গাম, জুবিন দাৰ এই গানটো মানে মোৰ বিৰাটেই প্ৰিয় আৰু একদম ক'ব লগা হ'লে। মই ধৰি লওক, মই কোনোবাই যদিও গান গাব মাতে মঞ্চত, মই এই গানটোৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু মানে গান শুনা। জুবিন দাৰ সমান কোনেও গাব নোৱাৰে, ময়ো নোৱাৰোঁ, তথাপিও অলপমান চেষ্টা কৰিছোঁ। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব আৰু। মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া। হ'ব নেকি? বা দুটা লাইন ঠিক আছে, বঢ়িয়া। ৰাইজ কেনে ভাল পাইছেনে আমাৰ ৰাইজ? এই বা আমাৰ ৰাইজ পুৰা মুগ্ধ হৈ গৈছে গানত। যা হওক, ভাল লাগিছে। মানে হৰিশৰ এইটো টেলেণ্টটো আছে। মানে ৰাইজ কেতিয়াবা যদি ক'ৰবাত যদি আপোনালোকে হৰিশক মানে মাতে বা দেখা পায়, গানটো গাই দিব পাৰোঁ, প্ৰব্লেম নাই। হৰিশে গাবই, চিন্তা কৰিব নালাগে। আৰু এই মানে মানুহৰ যোনে যি ৰিকুৱেষ্ট কৰে সেই ৰিকুৱেষ্টটো মানে নেপেলায়। আপোনালোকে গমেই পালে পডকাষ্টৰ গোটেই ভিডিঅ'টোত। ধন্যবাদ। আপোনালোকে আজিৰ এই পডকাষ্টটো শুনিলে কেনেকুৱা লাগিছে আপোনালোকে জনাব। যদি ভাল লাগিছে আমাৰ এই পডকাষ্টটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু লগতে আপোনালোকক বহুত ধন্যবাদ আৰু অনুৰোধ জনাইছোঁ এটা, যে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব যাতে কৰে। আৰু পৰৱৰ্তী সময়ত আমি কেনে ভিডিঅ' আমি আনিম, বা কেনে গেষ্ট, স্পেচিয়েলি আপোনালোকে যদি কোনোবাক চিনি পায় বা কোনোবাৰ কথা আপোনালোকে জানিব বিচাৰে, আপোনালোকে ভিডিঅ'ৰ কমেণ্টত আপোনালোকে তেখেতৰ নাম আমাক মানে লিখি পেলাই পঠাব। তেতিয়াহ'লে আমি চেষ্টা কৰিম সেইজন ব্যক্তিক আমাৰ এই পডকাষ্টত আমন্ত্ৰণ কৰাৰ বাবে। ধন্যবাদ সকলোকে আমাৰ এই পডকাষ্টটো ইমান দেৰিলৈকে শুনাৰ বাবে। আৰু সকলোকে মই এটা অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগতে এটা অনুৰোধ সকলোকে, আপোনালোকে যদি বিচাৰে এনেকুৱা ব্যক্তি আমাৰ এই পডকাষ্টত আমি নিমন্ত্ৰণ কৰাটো, তেতিয়াহ'লে আপোনালোকে তেখেতৰ নামটো আমাৰ কমেণ্টত জনাব। তেতিয়াহ'লে আমি তেখেতক আনিবৰ কাৰণে বা আমাৰ ইয়াতে গেষ্ট হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে আমি চেষ্টা কৰিম। ধন্যবাদ।